কেন্দ্ৰ আনিব পাহৰি গ'ল। নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মই বৰ্তমান আছোঁ এখন শিশু সদনত আৰু পিছফালে আছে কণ কণ শিশুসকল। ইয়াতে আছোঁ মই আমাৰ সুমনৰ বাৰ্থডে উপলক্ষে আজি ইয়াতে অহা হৈছে। পিছফালে সুমন আছে। হেপী বাৰ্থডে টু সুমন। আৰু এই বাৰ্থডে চেলিব্ৰেট হৈ আছে পুৰা। এয়া চাওক, কেন্দ্ৰ আনিব পাহৰি গ'ল, সেইকাৰণে ফ্লেছ লাইট জ্বলাই লৈছে। আৰু বাৰ্থডেৰ চকলেট পাই গলো। এয়া সকলোৰে হাতে হাতে। আমিও বৰ্তমান শিশুৱে এটা দেৱ শিশু নহলেও ডাঙৰ শিশু। আৰু চবকে এতিয়া ইয়াতে দুপৰীয়া আহাৰ দিয়া হ'ব বাচ্চাকেইটাক। এই আশ্ৰমখনৰ নাম আনন্দ মাৰ্গ আশ্ৰম আৰু এইখন গুৱাহাটীৰ উডালবাকৰাত অৱস্থিত। খোৱাৰ আগে আগে সকলোৱে প্ৰাৰ্থনা কৰি আছে। এক ধুনীয়া পৰিৱেশ। আপোনালোকেও যদি কেতিয়াবা পাৰে এই কণ কণ দেৱ শিশুহঁতৰ লগত আপোনালোকৰ বাৰ্থডে চেলিব্ৰেট হওক বা যিকোনো উৎসৱ পাৰ্বণেই হওক চেলিব্ৰেট কৰি চাবচোন, বিৰাট ভাল লাগিব মনটো। সকলো শিশুৰে খোৱা হৈ গ'ল, তাৰপিছত আমিও খালোঁ। আৰু এতিয়া শিশুবিলাকে চাওক কি ধুনীয়াকৈ উমলি জামলি, কোনোবাই নাচিছে, কোনোবাই জিমনাষ্টিক কৰিছে। আৰু সিহঁতৰ লগত আমিও নাছিলোঁ অকণমান। সকলো দেখুৱাইছোঁ এই ভিডিঅ'ত, চাই থাকক শেষলৈকে। আৰু এয়া এখেত এই আশ্ৰমৰ জন্মদাতা। এইখন আশ্ৰমৰ এখেতে সকলো চোৱা চিতা কৰে, এখেতে সকলো মেনেজমেণ্ট কৰে। আৰু এখেতৰ আপোনালোকক চিনাকি কৰাই দি আছোঁ। आप आपका परिचय दे दीजिए और आप इस आश्रम के बारे में कुछ बोल दीजिए। नमस्कार जी, मैं आनंद प्रवीता आचार्य गुवाहाटी आश्रम की इंचार्ज हूँ। आनंद प्रचारक संघ की स्थापना 1955 साल में हुआ था। श्री श्री प्रभात रंजन सरकार जी ने किए थे। और हम लोग यहाँ पर गुवाहाटी में 2 प्रोजेक्ट चला रहे हैं। एक तो गरीब जिनके माता पिता नहीं है, माता नहीं है, पिता नहीं है, माता पिता हैं फिर भी बहुत गरीब कंडीशन में है और उनको परवरिश नहीं कर पाते हैं। तो ऐसे बच्चों को हम आश्रम में पनाह दिए हैं, उनको शिक्षा दे रहे हैं, उनकी चिकित्सा की व्यवस्था किए हुए हैं, उनको खाने पीने की व्यवस्था है। मैंने 5 जो मनुष्य के जीवन में जो जरूरत है, शिक्षा, चिकित्सा, घर और एक्सेट्रा जो भी है, उसके लिए हम लोग पूरा व्यवस्था दिए हुए हैं। और इसको चलाने के लिए फंड की ज़रूरत है, किंतु मेरे पास फंड नहीं है। हमारा जो भी चलता है पब्लिक कलेक्शन से ही चलता है। कभी कोई दे दिया तो ठीक है, कभी नहीं भी दिया तो भी ठीक है। हमारे इस एरिया में पानी का बहुत ज़्यादा क्राइसिस है। पानी को लेकर हम लोग बहुत समस्याएं पड़े हुए हैं। मेरा 20 साल हो गया, किंतु पानी का समाधान आज तक निकाल नहीं पाया। यहाँ पर कई लोगों से भी मिले और बोरिंग का भी सिस्टम है, किंतु बोरिंग में पानी नहीं है। पानी का लेयर बहुत नीचे चला गया है। तो हम चाहते हैं कि यूट्यूब के माध्यम से सभी को कहना चाहेंगे कि आश्रम में जो पानी की व्यवस्था कर दिया जाए और आश्रम को चलाने के लिए आप लोग से जो भी बन पड़े थोड़ा बहुत राशि हमें दान किया जाए, ताकि हम इसको मेंटेन कर सकें। धन्यवाद। তেখেতে ক'লে মানে এই আশ্ৰমখন তেখেতে যদিও চলাই আছে, মানে বহুতো সমস্যাৰ সন্মুখীন হৈছে, মানে ফাণ্ডৰ প্ৰয়োজন হয় বহুত। জৰিয়তে মানে সেইসকল ব্যক্তিৰ লগত যাতে এই ভিডিঅ'টো যায় আপোনালোকে শ্বেয়াৰ কৰিব। এই আশ্ৰমৰ প্ৰতি অকণমান তেখেতক সঁহাৰি হাত আগবঢ়াব পাৰে, যাতে এই আশ্ৰমখন যাতে সুচাৰুৰূপে চলাব কাৰণে আৰ্থিক সাহায্য যদি আপোনালোকে যদি পাৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয় তেখেতৰ লগত যোগাযোগ কৰিব। মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত সকলো দি দিম ফোন নম্বৰ, আপুনি তেওঁলোকক কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনাৰ যদি পাৰে তেতিয়াহ'লে আপোনালোকৰ সঁহাৰি হাত এওঁলোকৰ সকলৰ আগত নিশ্চয় বঢ়াব। ধন্যবাদ। আৰু ইয়াতে তেখেতসকলে থকা খোৱা লোৱাৰ লগতে পঢ়া শুনাও কৰে। আৰু এইটো ক্লাছৰুম হয়, কণ কণ শিশুসকলক ইয়াতে শিক্ষা প্ৰদান কৰা হয়। ক্লাছ 5লৈকে ইয়াত পঢ়োৱা হয়।
বেলেগ এটা পাৰ্টি আহিছে তেখেতসকলে সৰু বাচ্চাবিলাকৰ লগত খেলা ধূলা ধেমালি কৰিছে আৰু চাওঁতে আন্ধাৰ হৈ আহিলে আৰু আমি ইয়াৰ পৰা যাব লাগিব এতিয়া বেলেগ এটা পাৰ্টি ভৰ্তি আছে বৰমাৰ পৰা তোমাৰ অকণমান দেৰি হৈ গৈছিলে এতিয়া আমি যাম লাগিলে বহুত ভাল লাগিল মনটো বহুত ব্যস্ততাৰ মাজত এনেকুৱা এটা দিন লাগিল চবকে মোৰ মোবাইলটো কেনে সঁচাকৈ মাইণ্ড ফ্ৰেছ হৈ গৈছে আজি ফ্ৰেছ ফ্ৰী আমি আহিব লাগে সৰু ল'ৰা ছোৱালীৰ লগত টাইম স্পেণ্ড কৰিলে মাইণ্ডটো ফ্ৰেছ হয় আৰু ইয়াৰ পৰা এতিয়া বিদায় ল'লোঁ আপোনালোকে যদি পাৰে তেতিয়াহ'লে আহিব কণমানি শিশুবিলাকৰ লগত মানে দিনটো অতিবাহিত কৰিব বিৰাট ভাল লাগিব আৰু পাৰে যদি অকণমান সহায়ৰ হাত আগবঢ়াব আৰ্থিকভাৱে ইমান সবল নহয় বৰ্তমানলৈকে ঠিক আছে তেতিয়াহ'লে বাই বাই টাটা এই ভিডিঅ'টোৰ পৰা বিদায় লওঁ তেতিয়াহ'লে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই টাটা আৰু লগ পাম